হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জন্দি অফিচিয়েল। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ গাইজ। আজি গৈ আছোঁ ফুৰিবৰ কাৰণে। আজি দশমী হয়, তো দশমীৰ কাৰণে আজি ৰাৱণপুৰা চাব গৈ আছে। আমাৰ ওচৰতে মিৰ্জাপলক গৈ সমষ্টিত পৰে, তো ৰাৱণ বহুত ডাঙৰকৈ বনাইছে। তাত গীতাঞ্জলি আহিছে পাৰফৰ্ম কৰিবলৈ, তো তাত গৈ আছোঁ। আৰু লগতে পলকবাৰীত যিটো ব্ৰহ্মপুত্ৰ নদী আছে তাতো অলপ ফুৰিব যাম। কি হয় চাওঁ, অলপ গৈ পেলাই তাতো প্ৰতিমা বিসৰ্জন দিবতো বহুত মানুহ হ'ব। তাত বহুত মানুহ হয়ে বাৰু, ডেইলি এনেও ফুৰিব আহে, বাট আজি আৰু বেছি মানুহ হ'ব যিহেতু আজি দশমী হয়। তাৰ কাৰণে তাতো গৈ আছোঁ আৰু ৰাৱণপুৰা চাব যাম। আপোনালোকক দেখাই আছোঁ বলক। ভিডিঅ'টো আজি অকণ বেলেগ হ'বলৈ গৈ আছে, তো চাই থাকক গাইছ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। গাইজ দেখিছেনে কেনেকুৱা মানুহ, গোটেই ৰাস্তা একদম জাম লাগি গৈছে, ট্ৰেফিক, আগত যাবই নোৱাৰে গাইজ। এয়াই হ'ল আমাৰ দুৰ্গা পূজা, এয়া হ'ল আমাৰ পলকবাৰী সমষ্টিৰ গাইজ প্ৰতিমা বিসৰ্জন দিয়া দৃশ্য। আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদী আছে পলকবাৰী, ইয়াতে আৰু বহুতকেইটা জাগাৰ পৰা প্ৰতিমা আহিছে গাইজ। চাওক দৃশ্যটো। এই গাইজ ইমান ভিন্ন, ইমান মানুহ মানে ভিডিঅ' কৰিবই পৰা নাই গাইজ, পইচা কৈ দিছোঁ তাৰ কাৰণে। তো কোনে যাতে বেয়া নাপায়। এতিয়া গৈছে আমি ইয়াতে অলপ ওচৰতে সদিলাপুৰ বুলি কয়, পলকবাৰীৰ ওচৰতে ডিজে চাব। তাত গান ডিজে কিবা এটা আহিছে বোলে, তো অলপ গৈ থাকোঁ। গাইজ দেখালোঁ দিয়ক আৰু যি পাৰোঁ। আৰু ইমান মানুহ মানে ইয়াতো মানুহ বহুত, অলপ এনজয় কৰিলোঁ, ডেন্স চেন্স কৰি ল'লোঁ। তো এতিয়া ৰাৱণপুৰা চাব গৈ আছোঁ বলক গাইজ, চাই থাকক ভিডিঅ'টো। আহি গাইজ সিহঁতে গীতাঞ্জলি দেখাবলৈ দিয়ক। মানুহ হৈছিলোঁ গীতাঞ্জলি গ'লে নেকি, চব প্ৰগ্ৰেম শেষ কৰি, বাট যোৱা নাই। তো দেখা পালোঁ, ভাল লাগিল। তো ৰাৱণপুৰা চাওক এতিয়া।